ও ৰাম সমস্তৰে আত্মা যিটো জগত ব্যাপক এতেকে সবাতে পাই জানিবা তাহাক অসুৰ বালক হব শুনা মোৰ বাক বিস্তৰ আয়াস নাই হৰি ভজি বাক অচ্যুতৰ গুণ নাম ধৰিও যতনে এতেকে তৰিবা সংসাৰ ৰংগ মনে ঈশ্বৰকো পাইবা লাগ নাহিকে সংশয় সত্তৰে ভজিও সবে দৈত শিশু ছয় ক'লে যে অচ্যুতৰ গুণনাম ধৰিও যতনে ভগৱন্তৰ নাম গুণ যতনে ধৰিব দিছে। এতিয়া আমি ভগৱন্তৰ নাম গুণ কি কৈছোঁ? মুখস্থ আমি আজি শিশুলীলা এভাগি মুখস্থ হ'ল, চতুৰ্বিংশতি অৱতাৰ এটা মুখস্থ হ'ল, ভাগৱতৰ কিবা এটা মুখস্থ হ'ল। এয়া নাম এনেকৈ নাম ধৰাকৈ প্ৰকৃতাৰ্থত নাম গুণ ধৰা বুলি নকয়। তেওঁ নাম লৈ আছোঁ মুখে, হৃদয় ৰূপ ধৰি আছোঁ, ভাল কথা। তেওঁ যদি আমি গুণ ধৰিবলগীয়া হয়, তেওঁ যিখিনি গুণ যি ক্ষেত্ৰত তেওঁ যেনেধৰণে ব্যৱস্থা কৰে, যি ক্ষেত্ৰত যেনেধৰণে তেওঁ কৰ্ম কৰে, যি ক্ষেত্ৰত তেওঁ যেনেধৰণে চিন্তন কৰে, আমি সেই ক্ষেত্ৰত তেনেধৰণে চিন্তন কৰিব লাগিব, কৰ্ম কৰিব লাগিব, হয়নে? এটা উদাহৰণ দিওঁ। ভগৱন্ত কৃষ্ণই কৌৰৱ আৰু পাণ্ডৱ ধৰ্ম আৰু অধৰ্মৰ মাজত আছে। কৃষ্ণই কাৰ পক্ষ ল'লে? ধৰ্ম পক্ষ ল'লে। তদ্ৰূপ আমি যদি কৃষ্ণৰ সেই গুণ ল'বলগীয়া হয়, আমি ধৰ্মপক্ষ ল'ব লাগিব। আমি যতনে ধাৰণ কৰা অৰ্থটো এইটোৱে যে তেওঁ দেখাই দিয়া ৰাস্তা আমি যাব লাগিব। তেওঁ যি শাক বচন দিছে তাৰ পৰা আঁতৰি থাকিব লাগিব, যি কৰিব দিছে তাক আমি কৰি যাব লাগিব। তেনেকৈ গ'লেহে তেওঁ নাম গুণ আমি যতনে ধৰা হ'ব বুলি কৈছে। এতেকে তৰিবা সংসাৰ ৰংগ মনে, তেতিয়াহে আমি সংসাৰৰ ৰংগ মনে হেলা ৰঙে পাৰ হ'ব পাৰিম। হয়তো বোলে মই ইমানটা পদ মুখস্থ আছে, ইমানটা ঘোষা আছে, একেবাৰে ভতিমা বৰগীত ইমান মই হৃদয়ত ৰাখি থৈছোঁ, মোক আকৌ তৰা নাই, সেইটোক তৰাই ৰাখিছে। সেইটোৱে গুণ অৰ্জন কৰি আছে, হয়নে? এজন ভকতৰ যিখিনি গুণ লাগে, ভকতৰ কি গুণ লাগে? সত্য শৌচ ক্ষমা দয়া, এই গুণকেইটা লাগিব, হয়নে? তেওঁ লোভ মোহ কাম ক্ৰোধ মদ দ্ৰব্য মাচৰ্য এইবিলাক আঁতৰি থাকিব লাগিব। ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰৰ পৰা আঁতৰি থাকিব লাগিব। ঈৰ্ষা দেশৰ পৰা আঁতৰি থাকিব লাগিব। সকলোকে সমজ্ঞান দেখিব লাগিব, সকলোকে ব্ৰহ্মময় দেখিব লাগিব। এইবিলাক গুণ যদি তেওঁ ধাৰণ কৰি ৰাখিছে, তেওঁ বিস্তৰ পাণ্ডিত্যৰ প্ৰয়োজন নহয়, হয়নে বাৰু? বিস্তৰ ঈশ্বৰকো পাইবা লাগ নাহিকে সংশয়। তেওঁ অচিৰেতো সংসাৰখন পাৰ হোৱা দূৰৰে কথা, ঈশ্বৰক সাক্ষাতে লগ পাব। মৰাৰ পিছত গৈ পেলাই বৈকুণ্ঠ লগ পোৱাটো দূৰৰে কথা, ইয়াতে পাব, হয়নে বাৰু? দেখিব জানিলে কাৰ্য কাৰণ যত দেখা ভূত ছয়, ব্ৰহ্মা কপতি মুখ্য যত দেৱতায় আশ্ৰয়, তিন বৃক্ষ চাহিদ আদি দেখা সংসাৰত, ঘটপট আকাশ আদি পঞ্চভূত যত, তিনি গুণ সাম্য যিটো
প্ৰকৃতি আশ্ৰয় অহংকাৰ মহতত্ব যত কাৰ্যশ্ৰয় সবে ব্ৰহ্মস্বৰূপ পজা নিবাবিচাৰত তান্ত বিনে বস্তু আন নাহি জগত একে চাহি পোৱাটোৰ পৰা আদি কৰি একে আকাশ পৰ্যন্ত সমস্ত পঞ্চভূতই ব্ৰহ্মময়। এনে এটা কণা নাই, এনেকুৱা বস্তু নাই য'ত হৰি নাই, য'ত ব্ৰহ্ম নাই, য'ত শক্তি নাই, হয়নে? গতিকে ইয়াৰ পৰা আমি এইটো বুজিলোঁ যে গোটেই চৰাচৰ জগতখনত ঈশ্বৰ ব্যতিৰেকে আৰু একো নাই, সমস্তই হৰিময়। বুলি বাহা ত্ৰস্তা দৃশ্য দেখিতে বেকেনে ভোগ্য ভোক্তা বোলে তেৱে কেনে সৰ্বজনে ইহাৰ উত্তৰ শুনা দৈত শিশুচয় মায়া তেখে দেখিয়াক জানিবা নিশ্চয়। যদি সমস্তই ব্ৰহ্মময়ী আকৌনো কাৰোবাক দ্ৰষ্টা হিচাপে পোৱা দেখোঁ, কাৰোবাক দৃশ্যমান হিচাপে দেখোঁ, কাৰোবাক ভোক্তা হিচাপে দেখোঁ, কাৰোবাক ভোগ্য হিচাপে দেখোঁ, কাৰোবাক আমি খাওঁ, কোনোবাই খায়, এয়াতো মানে অকণমান বেলেগ বেলেগ কিয় দেখা যায়? তাৰো উত্তৰ মই কওঁ শুনা। ইহাৰ উত্তৰ শুনা দৈত শিশুচয় মায়া তেখে দেখিয়াক জানিবা নিশ্চয়। এইবিলাক মায়াৰ কাৰণে দেখা যায়। মায়া মানে ভ্ৰম। ভোগ্য ভোক্তা বিনে কিছু নাহি কয় আন দহটা দৃশ্য বিচাৰত দেখা বিদ্যমান সমস্তে স্বৰূপ হুয়া কৃষ্ণ কৃপা ময় মায়াৰে প্ৰকাশ জানা দৈত শিশুচয় বুলি বাহা সমস্তে স্বৰূপ ভৈলা হৰি সৰ্বজনে কিয় নপাৱয় যত্ন কৰি ইহাৰ উত্তৰ শুনা দৈত শিশুচয় মায়াৰে ঐশ্বৰ্য ঢাকি আশা কৃপাময়। যদি সমস্ততে হৰি আছে, সমস্ত যদি হৰিময়, তেতিয়া মানুহে কিয় লগ নাপায়? তেতিয়া কৈছে যে তেওঁ ভগৱন্তৰ যি বৈষ্ণৱী মায়া, সেই মায়া চবকে মুহি ৰাখে, ঢাকি ৰাখিছে। গতিকে ঐশ্বৰ্যক আমি নাপাওঁ, আমাক সেইবোৰ দেখুৱাই। বুলি বাহা সমস্তে স্বৰূপ মায়া ৰেখে কাৰ্য যত প্ৰপঞ্চ নিশ্চয় সেহি মায়া ৰেখে জগতকে মোহিচয় এই ৰূপে যিটো ভগৱন্ত কৃপাময় তান পাদ পদ্মে লৈও শৰণ নিশ্চয়।
সকলে প্ৰাণিত দয়া কৰিও যতনে অসুৰ স্বভাৱ সবে এৰিও কমনে সমস্তে ভূততে কুহি দতা কৰিও ক কৃষ্ণৰেখে ৰূপ জগ তকে জানি ক। কৃষ্ণই যেতিয়া ভাগৱত ধৰ্মৰ বিষয়ে শিশুসকলক ক'ব আৰম্ভ কৰিছিল, প্ৰথমতেই ক'লে যে তোমালোকে বাল্যকালৰ পৰাই হৰি ভজনা কৰা, কাৰণ এই হৰি ভজনাই এদিন তোমাক জিতেন্দ্ৰিয় কৰিব। তুমি নেযাবলগীয়া তেতিয়া তোমাৰ মনটোৱে নেযাবলগীয়া জেগালৈ যাওঁ লাগিব, তুমি তাক বান্ধি ৰাখিব পৰা শক্তিকণ পাবা। তুমি নেখাবলগীয়া বস্তু এতিয়া খাওঁ লাগিব, তাক নেখাবলৈ তুমি শক্তি পাবা। সেই সংযমটো তুমি পাবা, সেই জিতেন্দ্ৰিয়তাটো পাবা, সেই তপস্যাত তুমি অধিষ্ঠিত হ'ব পাৰিবা। তোমাৰ যিটো তপ, ধৰ্মৰ প্ৰথম খুৰা যিটো তপ, সেই তপটো তুমি অধিষ্ঠান কৰিব পাৰিবা, সেই তোমাৰ আয়ত্তলৈ আহিব। আৰু দ্বিতীয়তে কৈছে যে হেন জানি তুমি সেই ভগৱন্তৰ পাদপদ্মত শৰণ লোৱা, আশ্ৰিত হোৱা। তেওঁৱে যে সমস্ত জগতৰেই অনন্তকোটি ব্ৰহ্মাণ্ডৰ তেওঁৱে যে নায়ক, তেওঁৱে যে শৰণ দিওঁতা, তেওঁৱে সমস্তকে ৰক্ষাকৰ্তা বুলি মানা। একম ব্ৰহ্মণ দ্বিতীয় নাস্তি কৃষ্ণস্তু ভগৱান স্বয়ং বুলি মানা। তেওঁৱে কেৱল শৰণদাতা, আৰু কাকো শৰণদাতা বুলি তোমালোকে নাভাবিবা। আৰু তুমি ধৰ্মৰ দ্বিতীয় খোজটো কি? দয়া। গতিকে সমস্ত প্ৰাণীতে তুমি দয়া ভাৱ দেখিবা, সমস্ত প্ৰতি তোমাৰ সেই দয়াসুলভ ভাৱটো থাকিব লাগিব। মোৰ ভোক লাগিছে, তাৰো ভোক লাগিছে, সি খালেও খাওক নেখালেও না, মোৰ পেট ভৰিলেই হ'ল। সেইটো নহয়। কাৰোবাৰ যদি দুখ বেদনা আহে, কাৰোবাৰ যদি কষ্ট আহে, দয়াবানজনৰ নিজৰ হৃদয়টো কষ্ট লাগে। আহো বেচেৰাটো, হয়নে? আমি দয়ালু হয়নে নহয় আমি তেতিয়াই গম পাম। আনৰ দুখত যেতিয়া দুখী হ'ম, মনটো বেয়া লাগিব। সকলে প্ৰাণিত দয়া কৰিও যতনে অসুৰ স্বভাৱ সবে এৰিও কমনে। আসুৰিক স্বভাৱবিলাক এৰিব দিছে। আসুৰিক স্বভাৱবিলাক মানে আসুৰিক স্বভাৱবিলাক কেনেকুৱা? আনৰ ক্ষতি হ'লে বৰ ভাল লাগে। তোমাৰ শাক লাগি ভগ বন্ত তুষ্ট হুইবা মোৰ বাক্য মনত মানসবে পাৰিবা যেবে তুষ্ট ভৈলা কৃষ্ণ দেৱ কৃপাময় তেবে পাইবে লাগি কিবা বস্তুৰ হিচয়। এনেদৰে কৈ গ'লে তোমালোকক ভগৱন্ত তোমালোকৰ প্ৰতি তুষ্ট হ'ব। আৰু যেতিয়া ভগৱন্ত তোমালোকৰ প্ৰতি কৃপা দৃষ্টি কৰিব, তোমালোকে পাবলগীয়া একো নাথাকে। অলপ মানে কথাটো দৈবে আখি মিলাৱয় যত বস্তু ছয় আনু কাম অৰ্থ লাগি তাকো মিলাৱয় তাতো প্ৰয়োজন নাহি জানা নিষ্ট কৰি গুণময় বস্তু সবে এৰা দৃঢ় কৰি অগুণ মুখকো বাঞ্ছা নাহিকে আমাৰ ঈশ্বৰৰ পাদ পদ্ম সেৱা মাত্ৰ সাৰ এতেকে আনত কাৰ্য নাহিকে নিশ্চয় ভগৱন্ত পাদ পদ্ম সেবিবে লাগয় বুলি বাহা ধৰ্ম অৰ্থ
পুৰুষাৰ্থ ছয় সন্ধামৰ্কে কেনে আমা শাক শিখাৱ ইটো আশংকাৰ শুনা উত্তৰ বিশেষ ধৰ্ম অৰ্থ কাম যত দেখানি শেষ ইহাৰ নিমিত্তে যত কাৰ্য আচৰয় আত্মবিদ্যা কৰ্মবিদ্যা সততে কৰয় তৰ্ক দ্বন্দ্ব নীতি আনু বাৰ্তা যত যত নিশেষ উপায় যত বেদত কহিছ